হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ চেনেল ৰিংকু ব্লগ আমি অসমীয়ালৈ তোমালোক সকলোকে আদৰণি জনাইছোঁ। মই আজি মোৰ বাইদেউৰ আশাৰে বনোৱা ঘৰখনৰ কেইটামান দৃশ্য দেখুৱাম। চাবা কেনেকুৱা লাগিছে, ভাল লাগিছে নে নাই জনাবা। এইটো মোৰ বাইদেউৱে মৰমত বনোৱা মন্দিৰ হয়। সৰু হয় কিন্তু ভাল লাগিছে আৰু মনৰ পৰা ভাল লাগিছে। তোমালোকৰ বা কেনেকুৱা লাগিছে নাজানো। এতিয়া পাৰ্টিশ্যন দিছে আৰু ইয়াতে পৰ্দা লগাই দিছে। এইটো এই চিষ্টেম। ভাল লাগিছেনে বাৰু? আৰু এইটো ড্ৰয়িং ৰুম হয়। চিলিংখন এনেকৈ বনাইছে। ৰং কৰা নাই কিন্তু কৰিব, ভাল লাগিব চাগে। চাগিব নহয় আৰু ভাল লাগিব। ঠিকে আছেনে? কিটচেন আছে, কিটচেন আছে। এইটো আপোনাৰ কিটচেন হয়। সময়ৰ সোঁতত শেষ হ'ব ধৰা কেইবিধমান সঁজুলি বাইদেউৰ দেউতাকে অতি যত্নৰে বনাইছিল নিজ হাতেৰে। এইবিলাক আমি এতিয়া মানে সাঁচতীয়াকৈ ৰাখিবলৈ এনেকৈ ৱালতে থৈ দিছোঁ। মাছ ধৰা সঁজুলিৰ পৰা ধৰি লৈ আপোনাৰ কাপোৰ বোৱা তাঁতৰ সঁজুলিৰ পৰা ধৰি লৈ গোটেইখিনি আছে। ক'বচোন বাৰু কি আছেনো ইয়াতে? আৰু এইটো আপোনাৰ ডাঠ কাগজ দি কৰিছে, মোৰ ভণ্টি এজনীয়ে কৈ দিছে। কেনেকুৱা লাগিছে জনাবচোন। এইটো তোমাৰ শিৱৰ আৰু পাৰ্বতীৰ হয়। এখন চালনীত অংকন কৰা, মানে এইটো গুঠি দিয়া হৈছে ঊল দি। বাইদেউৰ দেউতাকে বৰ যত্নৰে কৰিছিলে, নিজ হাতেৰে কৰা কাম হয়। আজিকালিতো এইবিলাক দেখিবই নাইকিয়া হৈ গৈছে, সেইবাবে বাইদেৱে বহুত যত্নৰে সাঁচি ৰাখিছে। শিৱ আৰু পাৰ্বতী চাওক কিমান সুন্দৰ লাগিছে দেখি। আৰু এটা বস্তু দেখাম ৰ'ব। এই চাওক আঁঠুৱা ষ্টেণ্ডত, এইটো মোৰ ৰুম হয়। আঁঠুৱা ষ্টেণ্ডত মাস্ক দেখিছে? এনেকুৱা চাগে সকলোৰে আছে। মাস্ক ষ্টেণ্ড বুলি কয় চাগে। চাৰিওফালে মাস্ক। পইচা পাতি অভাৱৰ কাৰণে ধৰক নিজৰ আশামতে বনাব পৰা নাই, কিন্তু তথাপিও বহুতখিনি কৰিছে বাইদেৱে, অকলেই কৰিছে, বহুতখিনি কৰিছে। কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগে লাইক আৰু কমেণ্ট এটা দি দিবা।